অদূৰ ভৱিষ্যতত পুনৰ নিৰ্ধাৰণ যেতিয়া কৰে সেইটো সময়ত BTC-টো টাৰ্মিনাছ মানে পলিটিকেল বাউণ্ডাৰীৰ ভিতৰতে দুটা লোকসভা সমষ্টি কৰিব লাগে আৰু ইয়াৰ কাৰণে আমাৰ BTC একৰ্ডত 2 লাইন ভাৰত চৰকাৰে লিখি দিছে যে যেতিয়া ডেলিমিটেশ্যন হ'ব তেতিয়া ডেলিমিটেশ্যন কমিশ্যনে সিদ্ধান্ত লৈ পেলাই সেইটো কৰিব বুলি লিখা আছে এতিয়া ডেলিমিটেশ্যন কমিশ্যনক ভাৰত চৰকাৰে এটা টাৰ্মছ অফ ৰেফাৰেন্স দিছিলে সেই টাৰ্মছ অফ ৰেফাৰেন্সত কোৱা হৈছে যে যেতিয়া সমষ্টি নিৰ্ধাৰণ কৰা হয় তেতিয়াহ'লে ডিষ্ট্ৰিক্ট বাউণ্ডাৰী এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট বাউণ্ডাৰীবোৰ এনক্ৰছ নকৰিব মানে ক্ৰছ নকৰিব আৰু লোকেল গভৰ্ণমেণ্ট ডিষ্ট্ৰিক্ট কাউন্সিলবোৰৰ বাউণ্ডাৰীটো ক্ৰছ নকৰিব সেইটো এটা টাৰ্মছ অফ ৰেফাৰেন্সৰ ভিতৰত আছে আৰু সেই মতে আমি ভাবোঁ যে 2007 চনত যেতিয়া ডেলিমিটেশ্যন কমিশ্যনে নটিফিকেশ্যন দিছিলে সেইটো সময়ত কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টিৰ নাম আমি দেখিবলৈ পাইছিলোঁ কিন্তু আনফৰ্চুনেটলি এতিয়া ইয়াত ডেলিমিটেশ্যনৰ কামটো কৰিছে ইলেকশ্যন কমিশ্যনে গতিকে ইলেকশ্যন কমিশ্যনে কোনে এপইণ্ট কৰে খাৰ খোঠাটি চলিব আমাৰ ডাউট আছে আমাৰ এতিয়া দেখিবলৈ গৈছে যে গোটেই অসমত মানে এছেম্বলি সমষ্টিবোৰ এনেকুৱা বনোৱা হৈছে আমাৰ ডাউট লাগিছে যে পাৰ্টিকুলাৰ কোনোবা পলিটিকেল পাৰ্টিক বেছ কৰি পেলাই তেখেতসকলে যেন সদায় জিকি থাকে সেইটো টাৰ্গেট কৰি পেলাই সমষ্টিবোৰ বনোৱা হৈছে আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে বাউখুমগুৰি এটা সমষ্টি বনোৱা হৈছে যি বাউখুমগুৰি এৰিয়া আৰু পপুলেশ্যন ৱাইজ হ'লে চিডলিৰ পৰা যি এৰিয়া আহিছিলে আৰু ইষ্ট বেলাচীপাৰা ৱেষ্ট বেলাচীপাৰা এই সমষ্টিবোৰৰ যি BTC এলেকাত সোমাইছে সেইটো লৈ পেলাই এটা সমষ্টি বনাব পৰা এৰিয়াও আছে আৰু পপুলেশ্যনো আছে কিন্তু সেইটো নকৰি চিডলিৰ পৰা অহাটো কোকৰাঝাৰৰ লগত থৈ পেলাই বাউখুমগুৰি সমষ্টিখন এনেকুৱা বনালে মানে দীঘলকৈ সৰু এৰিয়া গৌৰাং নদী আৰু নদী কাষে দি ঠানি পেলাই একদম ভূটান বৰ্ডাৰলৈকে লৈ গৈছে আমি জানো আপোনালোকে সকলোৱে জানে যে এই মেমৰেণ্ডামত গোটেই BTCৰ সম্পৰ্কীয় থাকিব আৰু বিশেষকৈ আমাৰ এই গোসাইগাঁও সমষ্টি আৰু গোসাইগাঁও আগৰ সমষ্টি বাকী যেনেকৈ ডিভাইড কৰিছে যেনেকৈ বিভাজন কৰিছে মানে আগৰ গোসাইগাঁও সমষ্টি আৰু নাই কোনো কেৰেক্টাৰে নাই এই সমষ্টিৰ পৰা গোসাইগাঁও সমষ্টিৰ পৰা কি কৰিছে বাউখুমগুৰিত কয়েকটা গাঁও ভিতৰৰ পৰা ওলাই লৈ গৈছে আৰু কয়েকটা গাঁওটো ফৰবৰ যোৱাৰ লগত দি দিছে আৰু কয়েকটা গাঁওটো দথমাৰ লগত দি দিছে মানে গোসাইগাঁও বাকী হিচাপে তেখেতসকলে যেনেকৈ ভোট দিছিলে এটা চেণ্টিমেণ্ট আছে এটা ইণ্টিগ্ৰিটি আছিল এতিয়া যি নতুনকৈ বনোৱা হৈছে তাতে গোসাইগাঁও বাকীক ফুৰিকৈ বিভাজন কৰি দিছে আমি চিভিল SDOৰ থ্ৰু ইলেকশ্যন কমিশ্যনাৰক আমি পঠিয়াই দিম আমি BPF হিচাপে চাইছোঁ এই ইলেকশ্যন কমিশ্যনৰ যেটো ড্ৰাফ্ট নটিফিকেশ্যন ডেলিমিটেশ্যনটো লৈ পেলাই BTC বাকী হিচাপে আমাৰ ক'ব লগা সেইটোৱেই যে BTC 9,000 স্কুৱেৰ কিলোমিটাৰ এৰিয়া আৰু ইয়াতে 33 lakhs পপুলেশ্যন আছে